হেল্ল' এভৰিৱান মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনালোঁ। আপোনালোকে মোৰ বিয়াৰ ব্লগবোৰ চাই কি আমনি পাই আছে নেকি? আমনি পালেও লাভ নাই দিয়ক, মোৰ আৰু এটা বিয়াৰ ব্লগ আপোনালোকে চাব। আৰু এইটো হ'ল লংকাত বিয়া। বিয়া অৱশ্যে প্ৰায় 7 তাৰিখত বিয়া আছিলে। মই ইমান দিন ভিডিঅ' এডিটিং কৰিব পৰা নাই, চ' আজিহে আপলোড কৰিছোঁ, লেটেড আপলোডেড চ' চৰি। গতিকে মই দিনটো আপলোড কৰিব পৰা নাই। তাৰ মোৰ ডেইলি ব্লগ বুলি একো কথা নাই। মই যি পাওঁ, য'ত যাওঁ, যেতিয়া মই পাৰোঁ মোৰ নিজৰ সুবিধা মতে মই এডিটিং কৰি পেলাই মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, যাতে আপোনালোক সকলোৱে উপভোগ কৰে। কথাই কইনা ওলাল। এতিয়া আজি সন্ধিয়া বিয়া, যিহেতু আমি তাত পুৱা 10:30মান বজাত আমি পাই গ'লোঁ। আৰু লংকাৰ বিয়া হয়। আৰু এয়া কইনাজনীয়ে নিজ হাতেৰে বৰমালা গুঠিব। যিহেতু আমাৰ বৰমালাখিনি বজাৰৰ পৰা কিনা নহয়, অৰিজিনেল ফুল দি গাঠা হয়। চ' আপোনালোকে চাই থাকিব। এইফালে আকৌ মাহঁতে গপচপ কৰি আছে বহি পেলাই। বাকী মানুহ বেছি নাই, নিজৰ আলহী আৰু সম্পৰ্কৰ, যিহেতু গাঁৱৰ মানুহ ইমানটা নাই, চব আমাৰ মাজৰ মানুহ হয়। আজি সন্ধিয়া বিয়া, যিহেতু ছোৱালীজনীয়ে গাঁঠি আছে। আৰু এইফালে ফটোশ্বুটো চলি আছে। আজিকালি এটা বিয়াৰ নামত কিমান টকা যে খৰচ কৰিবলগীয়া হয়, আৰু কথা নাই। চাই থাকক আপোনালোকে। আৰু এয়া আৰম্ভ হৈ গ'ল বিয়া। আমি বিয়া ঠাই আহি পালোঁ। বিয়া ঠাই কি, একেখন ঘৰতে আৰু। চ' এয়া সাজি কাচি আমি অলপ ফটোশ্বুট কৰিলোঁ। তাৰ মাজতে আমি আছোঁ আৰু আমি কেইজনী। এতিয়া সন্ধিয়া প্ৰায় 5টামান বাজে, এতিয়ালৈকে দৰা আহি পোৱা নাই। আমাৰ ঘৰৰ মানুহখিনিয়ে হয় এইখিনিত, বেছি মানুহ এতিয়ালৈকে আহি পোৱা নাই। সেয়েহে আমি অলপ ফটো চটো মাৰিলোঁ। আৰু এতিয়া ভিতৰত গৈ এতিয়া অলপ সময় ফটো মাৰাৰ পিছত আমি ভিতৰত আহি বহি গ'লোঁ। মণ্ডলীৰ ওচৰত। আৰু ইয়াত ভিতৰত আমাৰ কীৰ্তন চলি আছে। আৰু এতিয়ালৈকে দৰা আহি পোৱা নাই। দৰা অহাৰ আগত অলপ সময় কীৰ্তন কৰা হয়। আৰু এয়া সকলো ভাৱকে বহি চাই আছে। আৰু আপোনালোকেও চাই থাকিব, আপোনালোকেও ভাৱক নহয় জানো? চাই থাকক আৰু।
tanggal Cina bakani maki na thong mana ai de changli sing na sanagi pedau khanduna yine thagal tawi sangai huma এয়া আপোনালোকে দৰা আহি সোমোৱা দেখিছে নহয় দৰা আহি মানে য'ত কীৰ্তন চলি আছিলে মণ্ডলীৰ ভিতৰত তাত গৈ সেৱা কৰিলে তাৰপিছত ইয়াত আহি পেলাই অলপ সময় দৰা বহিছেহি ইয়াৰ পিছত মানে দৰাক মানে হয়তো মানে ইহঁতে মানে কিবা আঙুঠি পিন্ধাব চাগে এয়া কইনাৰ সৰু ভনী আৰু ভাইটি হয় সিহঁতে মানে এতিয়া দৰাক মানে এতিয়া আঙুঠি পিন্ধাব এয়া সকলোৰ নিয়ম মানে বেলেগ বেলেগ কোনোবাই হয়তো বিয়াৰ মানে আগত পিন্ধায় তাৰ কোনোবাই বিয়াৰ পিছত পিন্ধায় এয়া মানে নিজৰ নিজৰ মানে অনুযায়ী হয় ইয়াত মানে কোনো সময়সীমা নাথাকে সেয়া আৰু ইয়াৰ পিছত অলপ পিছত মানে বিয়া চাগে আৰম্ভ হ'ব এতিয়া প্ৰায় মানে 6:30মান বাজে আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ তাৰমানে দৰা আমাৰ লংকাৰ কাকিৰ হয় ওচৰৰে হয় আৰু ছোৱালী লংকাৰ পিপল পুখুৰী বেছি দূৰৰ মানে ব্যৱধান নহয় আৰু ওচৰৰে বিয়া ঠিক হৈছে আৰু এটা কথা লক্ষ্য কৰিছে আমাৰ তিনিজনৰ তাৰমানে আমি একেখন ড্ৰেছে আমি দুখন বিয়া আমি এটেণ্ড কৰিলোঁ তাৰমানে দুখন বিয়া চাবলৈ গ'লে এটা হোজাই বিয়া আৰু এটা লংকাৰ বিয়া ব্লগটোতো আপোনালোকে দেখিছেই আপোনালোকে আকৌ নাহাঁহিব দেই কাৰণ ইমান টকা খৰচ কৰি এটা ড্ৰেছ কিনিব আৰু এটা ড্ৰেছে বিয়াটো খাবই লাগিব হয়নে নহয় ইতিমধ্যে দৰা আহি মণ্ডলীৰ ভিতৰত সোমাই বহিলেহি এতিয়া অলপ পিছত কইনাও ওলাব আৰু বিয়াত ধুমধাম হৈ যাব আৰু
কইনা নোহোৱালৈকে আপোনালোকে বেণ্ড পাৰ্টিটো এনজয় কৰি থাকক আজিকালি দেখা যাম আৰু বেণ্ড পাৰ্টিৰ সৈতে চাই থাকিব বহুত ভাল লাগে এতিয়া আমি কেইজনী আকৌ ওলালোঁ তাৰমানে চকুকেইটা ফুলা ফুলা দেখিছেনে দেখাৰ কাৰণ হ'ল আমি অলপ সময় ফুৰিছিলোঁ গৈ তাৰমানে বিয়া শেষ হৈছে 8:30মান বজাত আৰু এতিয়া বাজে ৰাতিৰ মাজৰাতি মানে 1:30মান বাজে আৰু এতিয়া দেখিছেনে কইনা ওলাই আহিছে তাৰমানে কইনাক আমি এতিয়া বিদায় দিব লাগে বিদায় মানে কি কইনাক মানে দৰা ঘৰত আমি এতিয়া থৈ আহিব লাগে গৈ আমাৰ ইয়াৰ মণিপুৰী নিয়ম হয় তাৰমানে বিয়াৰ পিছত দৰা পাৰ্টি সকলোখিনি গুচি যায় দৰা কইনাক লৈ নাযায় কইনা মানে বেলেগকৈ এক্সট্ৰাভাৱে কইনাৰ ঘৰৰ মানুহে মানে দৰাৰ ঘৰত দি থৈ আহিব লাগে চ' এয়া সকলো মানে গাঁৱৰ আলহী তাৰপিছত গাঁৱৰ মানুহ এয়া সকলোখিনি লগৰ বান্ধৱী যিমান ৰিলেটিভছ আছে চব ওলাই আহিল আৰু আমিও এতিয়া দৰা ঘৰত আমি দি থৈ আহোঁগৈ এতিয়া আমি গাড়ীত উঠোগৈ এতিয়া চাই থাকিব আপোনালোকে এয়া চাওক কথাই কথাই আমি এয়া গাড়ীৰ পৰা আমি নামি গ'লোঁ তাৰমানে দৰাৰ ঘৰ আহি পালোঁ লংকাৰ কাকি এতিয়া ইয়াত প্ৰায় 2টামান বাজে 2:30মান বাজে চাগে ইমান এয়া বম ফুটাই আছে ইয়াৰ ফূৰ্তিতে সকলোৱে কইনা আহি পালে বুলি এয়া চাই থাকিব আৰু তাৰপিছত এয়া আমি ইমান মাজৰাতি ভিতৰত এয়া ডাইৰেক্ট সোমাই অলপ সময় বহি ডাইৰেক্ট খানাৰ টেবুলত পুৱা 3টামান বজাত কোনে খায় কিন্তু খাবলৈ নিয়ম এটা আছে খাই আহিব লাগে দৰা ঘৰত খালী মুখে আহিব নোৱাৰি চ' আমি কেইজনী এয়া খোৱা টেবুলত বহি গ'লোঁ কি কৰিম অলপ খাই আহিলোঁ আৰু মাছ ভাতে আৰু
টেষ্ট হৈছে সেইখিনিয়ে ক'ব লাগিব আৰু তাৰপিছত ৰাতি কইনাক অকলে থৈ এতিয়া আমি আকৌ ঘৰমুৱা হ'লোঁ পুৱা প্ৰায় 4টামান বাজে এতিয়া 4টামান বাজোতে আমি কাকিৰ পৰা ওলাই আহিলোঁ আৰু এয়া দৰা ঘৰ তাৰমানে নেক্সট দিন আকৌ দৰা ঘৰত ৰিচেপশ্যন আছে তাৰমানে বৌভাত আৰু ইমানতেই মোৰ আজিৰ ব্লগ সমাপ্ত হ'ল আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব